হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কাৰেক্ট টেন্সৰ চেণ্টেন্স লৈছোঁ। যিকেইটা বাক্য আছে ইয়াত প্ৰত্যেক বছৰত এনেধৰণৰ কুৱেশ্যন প্ৰায় আহে আৰু SLC 2024ত প্ৰায় 100% কমন পৰিব। 1 নম্বৰ কুৱেশ্যন চোৱা, ইউ বি এ প্ৰনাউন। আচলতে ইউটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হৈ আছে। আকৌ তোমালোকে ভাবিবা যে ইউটো আছে সেকেন্ড পাৰ্সন প্লুৰেল নাম্বাৰ। ইউটো সেকেন্ড পাৰ্সন প্লুৰেল নাম্বাৰত নাই, ইউটো হৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ। তেন্তে ইউৰ লগত ইয়াতে ইজ দিবা। ইজ এ প্ৰনাউন। প্ৰনাউন। এতিয়া 2 নম্বৰটো চোৱা, মাই ফাদাৰ ইজ নট এট হোম নাও, হি গো টু মাৰ্কেট। এতিয়া এই বাক্যটো তুমি কেনেকে শুদ্ধ কৰিবা আৰু কেনেকে গম পাবা যে এইটো কোন টেন্সৰ বাক্য। যেতিয়া কোনো ব্যক্তিক লগ ধৰিবলৈ যাওঁতে নেগেটিভ উত্তৰ পোৱা গ'লে, ইয়াতে চোৱা নেগেটিভ উত্তৰ পোৱা গৈছে, ইজ নট এট হোম। যদি নেগেটিভ উত্তৰ পোৱা যায় তেন্তে তাৰ পিছৰ খণ্ডটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখি দিবা। তেন্তে এনেকে লিখিব লাগিব, মাই ফাদাৰ is not at home now. এটা হিৰ পিছত এটা has দিবা, he has gone out। প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখি দিলো। 3 নম্বৰ কুৱেশ্যনটো চোৱা, if it rain I shall not go out। ইয়াতে আচলতে দুটা খণ্ডৰ বাক্য আছে। দুটা খণ্ডৰ ভিতৰতে এটা প্ৰেজেন্ট ইনডিফিনিট আৰু এটা হৈছে ফিউচাৰ ইনডিফিনিট। দুটা খণ্ডৰ ভিতৰতে এটা শুদ্ধ থাকিব আৰু এটা তোমাৰ শুদ্ধ কৰিব লাগিব। ইয়াতে চোৱা, I shall not go out। ইয়াতে ফিউচাৰ ইনডিফিনিটটো শুদ্ধ আছে, তেন্তে এইখিনি প্ৰেজেন্ট ইনডিফিনিটত লিখিব লাগিব, if it ৰেঞ্জ। এতিয়া ইটটো হৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আৰু ইয়াৰ লগত এটা এছ দিব লাগিব, ৰেঞ্জ। ৰেঞ্জ আই শ্বেল নট গো আউট। তাৰ পিছত বাক্যটো চোৱা, দ্য পেচেণ্ট ডাই বিফৰ দ্য ডক্টৰ কেম। এই বাক্যটোত ইয়াতে কি আছে, বিফৰ আছে। এতিয়া বিফৰ থাকিলে বিফৰৰ আগৰ ক্লজটো বা আগৰ খণ্ডখিনি পাষ্ট পাৰফেক্ট টেন্সত হয় আৰু বিফৰৰ পিছৰ খণ্ডখিনি পাষ্ট ইনডিফিনিট টেন্সত হয়। এতিয়া পাষ্ট পাৰফেক্ট টেন্সত কেনেকে লিখিবা, দ্য পেচেণ্ট had died before the doctor came। তাৰ পিছৰ বাক্যটো চোৱা, she read a book when I saw her। যেতিয়া বাক্যটোৰ ভিতৰত যেতিয়া when থাকিব, when থাকিলে দুটা ক্লজত লিখিব লাগে। এটা হৈছে পাষ্ট ইনডিফিনিট টেন্সত আৰু এটা হৈছে পাষ্ট কণ্টিনিউয়াছ টেন্সত। এতিয়া দুটা টেন্সৰ ভিতৰত এটাহে শুদ্ধ থাকিব আৰু এটা তোমাৰ শুদ্ধ কৰিব লাগিব। ইয়াতে চোৱা, এই হুৱেনৰ পিছৰ ক্লজটো আই চ হাৰ, এইটো হৈছে পাষ্ট ইনডিফিনিট টেন্সত শুদ্ধ আছে আৰু হুৱেনৰ আগৰখিনি পাষ্ট কণ্টিনিউয়াছ টেন্সত তোমাৰ শুদ্ধ কৰিব লাগিব। তেন্তে চি, তাৰপিছত এটা ৱাজ দিব লাগিব আৰু এই ৰিডৰ লগত এটা আইএনজি দিব লাগিব। ৰিডিং এ বুক when I saw her।